নলবাৰীৰ এখন বিশেষ সাংস্কৃতিক সন্ধিয়া। বিশেষ আকৰ্ষণ অভিযন্তা ৰেকিবুদ্দিন আহমেদ। পেছাত যদিও এজন অভিযন্তা, গীতৰ প্ৰতি অদম্য হেঁপাহ ৰেকিবুদ্দিন আহমেদৰ। সাংস্কৃতিক সন্ধিয়াত ৰেকিবুদ্দিন আহমেদৰ গীতৰ সুৰে সমূহ ৰাইজকে নচুৱালে। অভিযন্তা ৰেকিবুদ্দিন আহমেদৰ লুপ্ত হৈ থকা প্ৰতিভা সম্প্ৰচাৰিত কৰাৰ চেষ্টাত আমি আছাম স্পট নিউজ। চাওক নলবাৰীৰ এখন সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ ৰেকিবুদ্দিন আহমেদক।
দেখো কালা কুচি